নমস্কাৰ, মই নীতিশ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। তো ৰাইজসকল, আপোনালোকে থাম্বনেইলখন দেখি গমে পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে। তো বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। চ' গাইজ, মই আহি পালোঁ এই ফিল্ডখনত। তো এই ফিল্ডখনত আছে লং জাম্প, পুল আপ বাৰ, তাৰপিছত এই ফিল্ডখন হৈছে 100 মিটাৰৰ। তাৰ কাৰণে মানে এই ফিল্ডখনত অহা হয়। আৰু 100 মিটাৰৰ ফিল্ড আমাৰ বাবুপাৰা অঞ্চলৰ এৰিয়াখিনিত আমি য'ত থাকোঁ সেইখিনিত মানে নাই। তো ৰাইজসকল, আগিয়াত আছে এখন। তো সেই আগিয়াত আমাৰ মানে অলপ দূৰ হয়, তাৰ কাৰণে এইখন অলপ ওচৰ হয়, ইখনত আহোঁ। তো ভিডিঅ'খন চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব, নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। তো দেখক মই কেনেকৈ এক্সাৰচাইজ কৰোঁ। তো মই কৰিম 5টা এক্সাৰচাইজ, আপোনালোকে দেখক ভিডিঅ'খন। তো ফাৰ্ষ্ট আমি এক্সাৰচাইজ কৰিম লেগছৰ। তো ফাৰ্ষ্ট হ'ব এইটো। গাইজ, এইফালে আছে লং জাম্প আৰু পুল আপ বাৰটো এইখিনিতে আছে, আপোনালোকক ওচৰত যাই দেখাম। তো আহি পালোঁ গাইজ মোৰ মেইন জেগাটোত, মানে যোনটো মই কৈছিলোঁ। এইটো হৈছে লং জাম্প। এইটো হৈছে মানে মেইন কিবা ৰেষ্ট্ৰিক্টটো। ইয়াৰ পৰা জাম্প কৰি আমি এক্সিলেণ্ট মাৰিবৰ কাৰণে আহিব লাগিব। তো এইটো হৈছে এক্সিলেণ্ট, ইয়ালৈকে হৈছে এক্সিলেণ্ট, ইয়াৰলৈকে হৈছে এক্সিলেণ্ট। তাৰে পৰা জাম্প কৰি সেনে এইখিনি পাৰ হ'ব লাগিব, বা ইয়াৰ পৰা অলপমান এক খোজ যদি আপুনি আগুৱাই দিব পাৰে তো আপোনাৰ এক্সিলেণ্ট হৈ যাব। আৰু এইটো হৈছে পুল আপ বাৰ। চ' গাইজ, বেছি হেভি এক্সাৰচাইজ নকৰিলোঁ, কাৰণ মই কৰিব লাগিব আৰু ৰানিং। তো ৰানিং 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত সোমিবই লাগিব। তাৰ কাৰণে বেছি এনাৰ্জিটো খতম নকৰিলোঁ, বাছ বেছিক কেইটামান এক্সাৰচাইজ কৰিলোঁ যাতে ঠেংখন খোলা খায়। তো এতিয়া মই কৰিম ৰানিং। মোৰ লগত আছে এটা স্মাৰ্ট ৱাচ, ইয়াত লগাম আমি টাইমাৰ। তো এই টাইমাৰৰ মতে মানে এই ফিল্ডখন এবাৰ দেখি লওক। এই ফিল্ডখন মানে 10 পাক মাৰিম। এই 10 পাক মানে 24 মিনিটৰ ভিতৰত 10 পাক মাৰিব চেষ্টা কৰিম। তো এতিয়া পিন্ধিম জোতা। তো লগৰবোৰ আগতে গ'ল, মোক চাই থৈ এতিয়া তামাক ধৰিব লাগিব, মানে তামাক চেছ কৰিব লাগিব। তো দেখক 24 মিনিটৰ ভিতৰত 10 পাক মাৰিব পাং না নাই। চ' গাইজ, মোৰ লগৰ কেইজনে ৰানিং কৰা ষ্টাৰ্ট দি দিল। মই এতিয়াও কেমেৰা এডজাষ্ট কৰি আছোঁ, কাৰণ যোনফালেদিয়ে মই কেমেৰাটা এডজাষ্ট কৰোঁ সেইফালেদিয়ে মানে কালা হৈ যায় বা ব্ৰাইটনেছটা কমি যায়। কাৰণ কিয় জানেনে? এইটো হৈছে আজি মোৰ ফোন ষ্টেণ্ড। মানে উপলব্ধ বৰ্তমান মোৰ লগত বাজেটটা নাই, আৰু যদিও আছে তো মই বেলেগ বস্তু এটা কিনিবৰ কাৰণে সেই বাজেটটো থৈ দিছোঁ। তো আজিৰ কাৰণে মই এইটোকে চলাম বুলি ভাবিছিলোঁ, কিন্তু এই বস্তুটোৱে মোক ধোকা দিলে। কাৰণ যেতিয়াই মই বস্তুটো মানে এংগেলত ফিট কৰোঁ তেতিয়াই কালা হৈ যায়, মানে ব্ৰাইটনেছটা কমি যায় নিজে নিজে। তো ৰানিঙৰ এইটাৰ দ্বাৰাতো ৰানিঙৰ মই ভিডিঅ' ল'ব নোৱাৰিম। তো এনেই লওঁ, বলক দেখোঁ ল'ব পাং নে নাই। চ' গাইজ, মোৰ 5 ৰাউণ্ড হৈ গ'ল আৰু বাজি আছে 8 মিনিট হ'ল, আৰু 6 ৰাউণ্ড হ'ব এই ৰাউণ্ডটা মাৰিলে। তো দেখক 10 ৰাউণ্ড 24 মিনিটৰ বা 20 মিনিটৰ ভিতৰত সোমাব পাওঁ না নাই। চ' গাইজ, মিছা নকওঁ, 10 পাক মাৰিলোঁ 16 মিনিটত। মানে এই ফিল্ডখনত 10 পাক মাৰিছোঁ 16 মিনিটৰ ভিতৰত। চ' গাইজ, এতিয়া 1 মিনিট ৰেষ্ট ল'ম, তাৰপিছত লং জাম্প আৰু পুল আপ মানে এক্সাৰচাইজটা কৰি যাম। তাৰপিছত আজি মই কি ডাইট লওঁ ইমান হেভি ৱৰ্কআউট কৰাৰ পিছত, তো আপোনালোকে ভিডিঅ'ৰ শেষত দেখা পাব। তো ভিডিঅ'খন শেষলৈকে দেখক। তো এতিয়া বলক 1 মিনিটৰ পিছত লং জাম্প আৰু পুল আপ বাৰটা কেনেকৈ এক্সাৰচাইজ কৰোঁ দেখাই আছোঁ। চ' গাইজ, প্ৰায় 1 মিনিটমান ৰেষ্ট লোৱাৰ পিছত মই আহিলোঁ।
এতিয়া প্ৰথমে মাৰিম লং জাম্পটো। তো আপোনাৰ এটা বস্তু কৈ দিওঁ, যিমান দূৰৰ পৰা আহিব তো আপোনালোকৰ লং জাম্পটো বেছি মানে টেক অফ কৰোঁতে আপোনাৰ অসুবিধা হ'ব, ওচৰতে পৰি যাব। আৰু যদি মিড ৰেঞ্জৰ পৰা দৌৰাই আহি টেক অফ কৰে তো আপুনি নিশ্চয় কিবা নহয় কিবা এটা আগুৱাব, 1 খোজ হ'লেও আগুৱাব। তো মই দেখাই আছোঁ। প্ৰথমে মই এটা বন্ধুক মই মোবাইলটো ধৰিব দিছোঁ। দেখক এতিয়া চ' গাইছ, এক্সিলেণ্ট এতিয়াও বৰ্তমানলৈকে অহা নাই আৰু লগৰ চবে চাব ওলাইছে। তো আজি পুলাপ বাৰ্তা মাৰা নহ'ব, এক্সাৰচাইজটা নহ'ব। তো নেক্সট ভিডিঅ' এটা ট্ৰাই কৰিবৰ কাৰণে। চ' গাইছ, দিনটোৰ শেষত মই এটা কথা গম পালোঁ, মানে এজন দাদাৰ পৰা, হিচাপত দাদাই ক'ব লাগে, কিন্তু তাক মই তাৰ নামেৰে মাতোঁ। তো যিয়ে নহওক, তো তাৰ পৰা মই এটা কথা গম পালোঁ যে একদিনত এটাই এক্সাৰচাইজ, ধৰি লওক ৰানিং বা পুছ আপ পুল আপ যিয়ে আছে, তো এটা বস্তুৱে পাৰফৰ্ম কৰিব লাগে। এটাতকৈ বেছি অধিক যদি আমি পাৰফৰ্ম কৰোঁ তো ক'ত মানে পাৰফেক্টটো নহ'ব, উল্টা আমাৰ ফিজিকেলতে প্ৰভাৱ পৰিব। যেনেকৈ মই আজি ভাবিলোঁ যে একেলগে 3-4টা কিবা এক্সাৰচাইজ পাৰফৰ্ম কৰোঁ, কিন্তু সেনেকুৱা নহ'ল। উল্টা মোৰ হাত আৰু সৰ্বশৰীৰ অলপ বিষাই আছে। তো যিয়ে নহওক, মই এই দিনটোৰ শেষত এই কথাটো গম পালোঁ, মানে এক্সপিৰিয়েঞ্চ প্ৰাপ্ত যিহেতু সিহঁত, অভিজ্ঞতা আছে সিহঁতৰ, মোতকৈ ডাঙৰ হয়। তো তেখেতৰ পৰাতো মই গমেই পালোঁ। তো এতিয়াৰ পৰা মই এটা বস্তুতে ফ'কাছ কৰিম। মই যদি আজি ৰানিং কৰিছোঁ আৰু লাগাতাৰ যদি মই এসপ্তাহ ৰানিং কৰিলোঁ, নেক্সট দিনাহে মই পুল আপ পুছ আপ এইকেইটা বস্তু চেষ্টা কৰিম। মানে গাইছ, একদিনত এটাই মই পাৰফৰ্ম কৰিম। তো এইখিনিয়ে। এতিয়া মই ঘৰত যাই আছোঁ। লগৰকেইটাই পিছফালৰ পৰা আহি আছে, তো তেখেতৰ লগত যাওঁ। ভিডিঅ'খন বনাবৰ কাৰণে মই আগে আহিলোঁ। এতিয়া মই ডাইট প্লেন কি লওঁ, তো এতিয়া আপোনাক ঘৰত যাই দেখাই আছোঁ। ঘৰত আহি মই ভিডিঅ'খন ভালকৈ বনাম বুলি ভাবিছিলোঁ, কিন্তু ঘৰত আহিছিল ওচৰ চুবুৰীয়া মানুহবোৰ। তাৰ কাৰণে এই ভিডিঅ'খন মই ভইচ ডাবিং কৰি আছোঁ। তো আজিৰ প্ৰটিন ইনটেকত মোৰ লগত আছে 1 গিলাচ গাখীৰ, লগতে আছে হাফ বইল ডিমা, আৰু এইফালে আছে সিজোৱা বুট আৰু কাঁচা বুট, আৰু গাখীৰৰ লগত খাবৰ কাৰণে আনিছোঁ মই 5 টকীয়া হৰলিক্স। এইবোৰ বস্তু খোৱাৰ লগতে ৰাতি কেইটামান ভাত খাই দিম। তাৰপিছত আজিৰ মোৰ প্ৰটিন ইনটেক কমপ্লিট হৈ যাব। চ' গাইছ, এইখিনি আছিল আজিৰ মোৰ ট্ৰেইনিঙৰ আৰু লগতে প্ৰটিন ইনটেক্টৰ ভিডিঅ'। তো ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো তেতিয়ালৈকে বাই বাই।